কি হয় ছোৱালীজনী আপোনাৰ কি হয় নিজৰ ভাতিজী কি কৰিছে তেখেতক বেয়া কাম কৰিছে কিয় কৰিলে বেয়া কাম আপোনাৰ নাম কি ক'ত ঘৰ মানে সি বৰফ বা ছোৱালী এজন মানুহ মানে কালপিত আর কি শপথালী তো তার বরফ বা হয় ই মানে তার ঘরত মানে আলহী খাওয়া গেছে তা ঈদের কারণে এর ঘর ফাঁকা আছিল তার ঘর মানে টিভি দেখবার মশলা দিয়ে দেখাইয়া এই মানে মোর শোনা মতে মানে এই মানে মুখত কাপড় লাগে তাক ছটাক জুলুম করিয়ে মানে রেপ করেছে নিজৰ কি হয় তেখেত তেখেতে মানে নিজের বরফ বা হয় ছোৱালীজনক এতিয়া আৰেষ্ট কৰিলে তাৰপিছত ৰাইজে মানে ধৰিয়ে এৰেষ্ট কৰিছে আৰু অচি ছাৰ আমাৰ যে আছিল আমাৰ কাজিৰঙা থানাৰ মানে আমি বিটিসি ধর্মীয় সংখ্যালঘু পরিষদে তীব্র ভাষাৰে নিন্দা কৰিছোঁ তাৰ এইটো এটা জঘন্য ঘটনা কালি কাজিগাঁও থানাৰ অন্তৰ্গত ৰামপুৰ দ্বিতীয় খণ্ড গাঁৱত এজন আনুমানিক 9-10 বছৰীয়া ছোৱালীৰ লগত এটা প্ৰায় 45 ইয়াৰ্ছৰ এবভ হ'ব তেওঁ সম্পৰ্কীয় খুৰা হয় তেখেত যি ধৰণে মানে জঘন্য এটা ঘটনা কৰিছে বলৎকাৰৰ নিচিনা এটা বলৎকাৰ কৰিছে এইটোক আমি তীব্ৰ ভাষাৰে নিন্দা জনাইছোঁ এই জঘন্য ঘটনাটো আৰু এই কালপিৰজনক মানে ফাষ্টক আদালতৰ জৰিয়তে তেওঁক শাস্তি বিহিব লাগে আৰু তেওঁক ৰাজহুৱাভাৱে ফাঁচিৰ দাবী জনাইছোঁ কালি গানমানি নিশ্চয় এটা কেছ পাইছোঁ আমি এনেকৈ তাত নাবালিকা ছোৱালীক কোনোবা ৰেপ কৰিছে তাৰপৰা কেছ ৰেজিষ্টাৰ কৰি আমাৰ বচি গ'ল আসামিক ধৰি আনিলে আসামিক ধৰা হৈছে তাৰপিছত এই ভিক্টিমক মেডিকেল কাৰণে আদি লৈ গৈছোঁ ছোৱালীজনীৰ বয়স কিমান ছোৱালীজনীৰ বয়স 10 বছৰ 9 বছৰ ক'ত ক'ত লৈ গৈছে এতিয়া ছোৱালীকে কোৰ্টত লৈ গৈছে মেডিকেল কৰাবলৈ ষ্টেটমেণ্ট কৰাবলৈ